নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। চ' বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ এটা ইনফৰমেশ্যন লৈ আহিছোঁ। চ' বন্ধু বান্ধৱীসকল অসম চৰকাৰে শীঘ্ৰে 33,000 চাকৰিৰ বিজ্ঞাপন মুকলি কৰি দিব ছেপ্টেম্বৰৰ প্ৰথম ভাগতে হয়তো। চ' বন্ধু বান্ধৱীসকল সেই এক্সামৰ বাবে আপোনালোকে প্ৰিপেৰেশ্যন চলাই আছে। গতিকে সেই এক্সামৰ বাবে ফৰ্ম ফিল আপ কৰোঁতে আপোনালোকৰ কি ডকুমেণ্টছ লাগিব, কি ডকুমেণ্টছ এইবাৰ চৰকাৰে একচেপ্ট কৰিব, কেনেকুৱা ধৰণৰ ডকুমেণ্টছ লাগিব তাৰে ওপৰত আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ। চ' বন্ধু বান্ধৱীসকল প্ৰথমতে অসম চৰকাৰে ডকুমেণ্টছ ডিজিটাইজেশ্যনৰ ওপৰত বহুত বেছি গুৰুত্ব প্ৰদান কৰি আহিছে। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ যিখিনি ডকুমেণ্টছ নথিপত্ৰ আছে সেইখিনি ডিজিটাইজ কৰাটো এটা খুবেই জৰুৰী হৈ পৰিছে। চ' বন্ধু বান্ধৱীসকল আপোনালোকে কি ডকুমেণ্টছ ডিজিটাইজ কৰিব তাৰে ওপৰত আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ। বন্ধু বান্ধৱীসকল প্ৰথমতে আপোনালোকে কৰিব লাগিব এক্সচেঞ্জ কাৰ্ডখন, আৰু এক্সচেঞ্জ কাৰ্ডখন আপোনালোকে আপোনালোকৰ ওচৰৰ অনলাইনত দোকানতে আপোনালোকে ধুনীয়াকৈ আৰামছে কৰিব পাৰিব। আৰু 2 নম্বৰতে বন্ধু বান্ধৱীসকল যিখন আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আছে সেই কাষ্ট চাৰ্টিফিকেটখন আপোনালোকে ডিজিটাইজ কৰিব লাগিব। আপোনালোকে আপোনালোকৰ নিজৰ মোবাইলৰ থ্ৰুৱেদিও কৰিব পাৰিব, নাইবা আপোনালোকৰ ওচৰৰ CSC চেণ্টাৰ নাইবা কম্পিউটাৰ দোকানতে গৈ আপোনালোকে ধুনীয়াকৈ কাষ্ট চাৰ্টিফিকেটখন আপোনালোকে ডিজিটাইজ কৰি ল'ব। 3 নম্বৰতে আছে বন্ধু বান্ধৱীসকল আপোনালোকৰ যিখন গ্ৰেজুৱেশ্যন যিখন অৰিজিনেল চাৰ্টিফিকেট, যিখন কলেজৰ পৰা দিয়া চাৰ্টিফিকেট নহয়, যিখন আপোনালোকৰ বৰ্ডৰ পৰা যিখন চাৰ্টিফিকেট আহে, বহুতে হয়তো সেইখন এপ্লাই কৰা নাই, যিখন কলেজৰ পৰা দিছে সেইখন লৈ হয়তো কাম চলি আছে। আৰু বন্ধু বান্ধৱীসকল যিখন অৰিজিনেল চাৰ্টিফিকেট সেইখন অৰিজিনেল চাৰ্টিফিকেট আপোনালোকৰ খুবেই অত্যন্ত প্ৰয়োজনীয়। আৰু সেইখন বন্ধু বান্ধৱীসকল তাৰ পিছতে আছে যিখিনি আপোনালোকৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আছে, যিখিনি কম্পিউটাৰ চাৰ্টিফিকেট আছে বা আপোনালোকৰ গ্ৰেজুৱেশ্যনেই হওক বা যিখিনি মাৰ্কশ্বিট চাৰ্টিফিকেট আছে সেইখিনিও আপোনালোকৰ ডিজিটাইজ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে। আৰু সেইখিনি কেনেদৰে আপোনালোকে ডিজিটাইজ কৰিব, কাৰণ সেইখিনি আপোনালোকে এপ্লাই কৰিব লাগিব অনলাইন থ্ৰুৱেদি, আৰু অনলাইন থ্ৰুৱেদি এপ্লাই কৰিলে এতিয়া আপোনাৰ যিখিনি নতুনকৈ যিখিনি মাৰ্কশ্বিট চাৰ্টিফিকেট আহিছে সেইখিনি আপোনাৰ ডিজিটাইজ হৈ আহিছে। গতিকে যিখিনি আগৰ সেইখিনিহে ডিজিটাইজ নাই হোৱা, গতিকে অনলাইন এপ্লাই কৰিলে আপোনালোকৰ সেইখিনিও ডিজিটাইজ হৈ যাব। গতিকে বন্ধু বান্ধৱীসকল এইখিনি ডকুমেণ্টছ আপোনালোকে লগত ৰখাটো ভাল হ'ব ডিজিটাইজ কৰি। গতিকে সেইখিনিহে আপোনালোকৰ একচেপ্ট কৰিব, আপোনালোকে এপ্লাই কৰিব পাৰিব, কিন্তু পিছত আপোনালোকৰ যি ভেৰিফিকেশ্যন হ'ব সেই ভেৰিফিকেশ্যনত আপোনাৰ ডকুমেণ্টছখিনি আপোনালোকৰ ৰিজেক্ট কৰিব। চ' বন্ধু বান্ধৱীসকল আপোনালোকৰ এইখিনি ইনফৰমেশ্যন দিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।